তেৰি ই পংকজে এজনী সঁচাই ঘৰলৈ লৈ আহিলো সেইকাৰণে ই আমাৰ আগত কৈ আছিল এইজনী ইমান ধুনীয়া বুইছ এইজনী ঘৰলৈ লৈ আহিব লাগিব মইহে এনেই নানিলো ৰ বাপেকে ময়ো মাক কৈ পেলাই এজনী ঘৰলৈ লৈহে আহো অ মা 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 অ মা এই জানানে মোৰ লগৰ যে সেই যে পংকজ সি সঁচাই এজনী পঠাই দিলে নহয় ময়ো এজনী লৈ আহো নেকি কিয় গালি পাই আছে গ'ল মই ছোৱালীৰ কথা নহয় কুকুৰৰ কথা কৈছো কুকুৰ তোমাৰ মানে ঘৰখনত পাৱাৰ বোলে বস্তুটো নাই ন চব দেউতাই ক'লেহে হ'ব নাই একো নাই তুমি চব্জি বনোৱা চব্জি মই কৈ আছো হেৰি মায়ে অৰ্ডাৰ দিলেই তোমাকে বুলি এনেও সুধি চাইছো এই কুকুৰ এটা ঘৰলৈ আনো বুলি কুকুৰ আনো মায়ে ক'লে আনিব পাৰিম বুলি এনেই তোমাকে বুলি সুধি চাইছো আৰু ঘৰত তেনেহ'লে দুটা কুকুৰ পুহিব লাগিব আৰু এতিয়া ডাইৰেক্ট ইনচাল্ট দেতা কুকুৰ আনো নেকি প্লিজ যা লৈ আগে যা কেনেকে পেনাই আছে এইটো মানুহে দৰকাৰ পৰিলে ভৰিত ধৰিবও লাগে আৰু দৰকাৰ শেষ হ'লে ভৰিত আনি পেলাই দিব লাগে কি আবুল তাবুল বকি আছো নাই একো নাই মই কুকুৰটো লৈ আহোঁ